এভৰিৱান আপোনালোকৰ কি খবৰ আৰু মোৰ গাইজটো ভালেই তো আজি হ'ল 20 ডিচেম্বৰ যি শনিবাৰ তো কালি 21 ডিচেম্বৰ তো কালি বাইটিৰ মূৰ চুচা তো কিছুমানে মূৰ চুচা বুলি কয় কিছুমানে খাটালা বুলি কয় আৰু কিছুমানে জৰুন তোৰ মানে চব কয় গাইজ বাইটিহঁতৰ ঘৰত যাই আছোঁ তো চালো লেটছ গো আৰু গাইজ কালি আমাৰ ভণ্টিৰ মাথা মানে গাইজ মানে আজি বহুত চাল তাল যাচ্ছে মানে কুৰা চুৰা খুন্দি কিন্তু মই চটগিলে ল'ব নোৱাৰিলোঁ গতিকে আমাৰ শ্বুটিং আছিল শ্বুটিং নকৰিলেও নহয় গাইজ এটা মানে নিউ ভিডিঅ' আহি আছে আপোনালোকে পাব হেপী নিউ ইয়াৰৰ তো মই বেছি ভিডিঅ' কৰিব নোৱাৰিলোঁ তো যিখিনি হয় মানে সেইখিনি কৰিম তো এতিয়া বলক গাইজ যাই থাকোঁ আৰু গাইজ যাই থাকোঁতে বাইটিকো লগ পালোঁ তাই মানে তো মোৰ যে প্যাৰ কাটিও নি তুমি মানে মেহেন্দি লগাই পুৰা ৰেডি হৈ আছে তো মই লগাইছোঁ তো চিম্পলকৈ লগাইছোঁ গতিকে আৰু গাইজ মুখান লগাব লাগিছিল কোনে লগাব নোৱাৰিলোঁ গাইজ পনে লগাইছোঁ মানে শ্বুটিঙত গৈছোঁ ৰঙে নভৰিলে ভালকৈ এইখিনি পৰিছে মোৰ গাইজ টিকা আৰু গাইজ বাটত পেলাই চাং ধুনীয়া গাড়ী ধুনীয়া মানুহ হৈছে গাইজ আমিও গাইজ বাইটিহঁতক আহি পালোঁ আৰু ইফালে চাংজিবোৰৰ কামত ব্যস্ত হৈছে তাতেখানি আৰু ইফালে মানে আমাৰ কইনা একালে একালে মেহেন্দি লাগি আছে তো চ' ইয়ালৈ হৈ আছে ইফালে আৰু ইফালে আহি গ'ল ডাঙৰ বৌ অলপ চলপ মেহেন্দি চেহেন্দি দিব আৰু হেল্প চেল্প কৰিব পুৰা মেহেন্দি লৈ ৰেডি আৰু গাইজ মই ইফালে আহিলোঁ পিঠা বনাবাত খৰি আনা ডাঙৰ মানে মেডিখিনি গতাই আমি পিঠা বনাই আছে আৰু ইফালে গাইজ মানে ভিন্টি ফোন মাৰছি আৰু গাইজ আমি আহিলোঁ ডাঙৰ বন্তাত ফটোটো উঠা আৰু ইফালে সোমাই কেনে চাংজি গাইজ বাইটি মানে বহি আছে ফটো উঠা ৰেডি আৰু ইফালে মানে মেহেন্দি চেহেন্দি লাগি আছে ইফালেও আৰু আমিও গাইজ ঘৰত যাব লাগিব আৰু আহিম দেই গাইজ আণ্ডাৰ হৈ গ'ল পুৰা এতিয়া বলক গাইজ এতিয়া বলক গাইজ চালো সমীৰা বেৰা মানুহ লৈ আহিছা সমীৰা বেৰা মানুহ লৈ আহিছা কি শুনি আছা আকৌ শুনা নাই এনে হেডফোন লৈ আছে নাহি পাত বাজা নাই বোধ হয় বাজছে না এতে অন হৈ যায় এতে হৈ যায় এতে তো সব দুটা আছে তো টিপা হাই টিপা নিজে বন্ধ হৈ যায় নাই কেমন লৈছে জানো এটা ব্যস্ত আছে এটা এখন কাশ এটা বস্তু নাই ইগলাখান ফূৰ্তি কৰিব আছে তো এছে हो गया গাইজ কিবা যি এনেকে দিলে খৰি কৰা হয় খৰি কৰা হ'ল গাইজ গাইজ এখন বিচিনা খৰি কৰিব আছে আৰু এখন বিচিনা গাইজ এইকেইটা হেল্পাৰ কেইটা আহিছে আমাৰ আব্বা হেল্পাৰ হৈ গ'ল আৰু মই নাখালো বাইটি কৈছি গাইজ চাহ খাৱাতেও গেম বাদ দিয়া নাইবা কম বস্তু হ'ব লাগিব না দেখছা বেলেগে চাহ খাবা হেৰি কৰে ই নকৰে গেমতে কাম কৰবা গেম খেলি আছে নাই দিয়া কাম এইবিলাক আৰু গাইজ এহেঁতে মানে এনে অহা নাই থালি নিবাহে আহিছে বহি যা সিহঁতে ভাংচি বা নালাগে
কাজল নালাগা এইগিলা কাজা এগিলা কাজাল নহয় নহয় কাজল নহয় ঐ আমাৰ থালি এনেকা নাই কৰে ধুই থাকিব থোৱা দে ধৰ কি কৈছিলি তই এটা দাদা ৰাখলো দাদাৰ লগত যাব নলিবাই আব্বা যাও আৰে আপা নাই একেলগে অলপ মই হলো কাজল হয় না কাজল নহয় আকৌ চিন নাই কিন্তু মটন দে হা ফালতু আকৌ চিন নাই এই তিনটা খালি যাও যা বাই বাই ওয়ালাইকুম আসসালাম তু গাই এতিয়া বলক গাইজ আমিও মানে চাকৰিত লাগু গ'ল গাইজ আমি যোনটো চাকৰি কৰি আছো হা আমাক চৰকাৰে পইচা দে চৰকাৰে বাদ দি ঘৰৰ মানুহ দে দুখ লাগি আছে বস্তু দৰ্জা খেলি দি দিয়া তো এতিয়া কাপোৰ খৰি কৰো কৰি খেনি আইমুত যাম মানে লাহে ধীৰে খাই যে বনাই কেনে তো গাইজ মোৰ আগফালে চাই দেখা সেইকাৰণে মই ইন্নি কৰি আছো দিয়া ফুটনি তো এতিয়া বলক গাইজ কাপোৰ খৰি কৰি লওঁ কৰি খেনি মানে ভাত বহাই কেনে যাম তাকে আমিতো যদি অকলে থাকিলে ভাত নবহালো হয় গাইজ মেগী বা চাওমিন কিবা বনাই কেনে খালো হয় যিহেতু আমাৰ মা আৰু ফাদাৰ আছে বনাবতো লাগিবই বাই বাই এতিয়া বাই বাই